Praise the Lord. Hallelujah. ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ প্ৰশংসা হওক। হয় প্ৰিয়সকল, যেতিয়া প্ৰভুৱে আপোনাৰ মোৰ কাৰণে কিবা এটা চিন্তা কৰে বা প্ৰভুৱে আপোনাৰ মোৰ কাৰণে কিবা এটা বস্তু ৰাখে আপোনাক মোক দিবৰ কাৰণে, সেই বস্তুটো প্ৰভুৱে আপোনাক মোক চবচে ভাল আৰু উত্তম বস্তু ৰাখে আৰু তেওঁ দিয়ে। সেইকাৰণে প্ৰভুৰ বাক্যই আপোনাৰ মোৰ কাৰণে এনেকা প্ৰতিজ্ঞা ৰাখিছে। সেইকাৰণে ঈশ্বৰৰ বাক্যত কৈছে 2 তিমথী 1:7 ইয়াত লিখা আছে, কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। কিয় প্ৰভুৱে আপোনাৰ মোৰ কাৰণে শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দান কৰিলে? কাৰণ প্ৰভুৱে জানে এই পৃথিৱীত আপোনাক মোক জীয়াই থাকিবৰ কাৰণে শক্তিৰ প্ৰয়োজন আছে। কাৰণ প্ৰভুৱে জানে এই পৃথিৱীত আপুনি মই সঁচা ঈশ্বৰক আৰাধনা কৰিবৰ কাৰণে শক্তিৰ প্ৰয়োজন আছে। আপুনি মই এই পৃথিৱীত সাহসেৰে জীয়াই থাকিবৰ কাৰণে শক্তিৰ প্ৰয়োজন আছে। সেইকাৰণে প্ৰভুৱে আপোনাৰ মোৰ কাৰণে শক্তিৰ আত্মা দান কৰিলে। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আকৌ কৈছে প্ৰভুৱে আপোনাৰ মোৰ কাৰণে প্ৰেমৰ আত্মা ৰাখিলে। কাৰণ কিয়? আপোনাৰ মোৰ প্ৰেমটো কেতিয়াও সঁচা হ'ব নোৱাৰে। আপোনাৰ প্ৰেমটো ভেজাল, মোৰ প্ৰেমটো ভেজাল। সেইকাৰণে প্ৰভুৰ প্ৰেম আপোনাক মোক প্ৰয়োজন আছে। আনক মৰম কৰিবৰ কাৰণে, কাৰোবাক কিবা দয়া কৰিবৰ কাৰণে প্ৰেম আপোনাৰ মোৰ কাৰণে প্ৰয়োজন আছে। সেইকাৰণে প্ৰভুৱে আপোনাক মোক প্ৰেমৰ আত্মা দিলে। হালেলুয়া। সেইকাৰণে আকৌ কৈছে প্ৰভুৱে আপোনাৰ মোৰ কাৰণে সুবুদ্ধিৰ আত্মা ৰাখিছে। কাৰণ আপোনাৰ মোৰ বুদ্ধিটো কেতিয়াও ভাল নহয়, বেয়া। সেইকাৰণে প্ৰভুৱে আপোনাৰ মোৰ কাৰণে ভাল উত্তম বুদ্ধি ৰাখিছে, যাতে আপুনি মই কিবা এটা কৰিবৰ কাৰণে হ'লে ভাল বুদ্ধিৰে ভাল উপকাৰ হোৱা কামটো কৰিব পাৰিম। সেইকাৰণে প্ৰভুৱে আপোনাৰ মোৰ কাৰণে বুদ্ধিৰ আত্মা ৰাখিছে, ভাল বুদ্ধি। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। প্ৰভুৱে আপোনাক মোক আশীৰ্বাদ কৰক।